নমস্কাৰ ৰাইজসকল, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো হ'ল মোৰ ল'ৰা, এইবাৰ ক্লাছ 9 পালে। সকলোকে বিহুৰ শুভেচ্ছা দিছে আৰু ভাবিলোঁ আজি অকণমান ষ্টাইলত ভিডিঅ'টো কৰোঁ এইখিনি। আৰু তাৰপাছত এই গছজোপা দেখিছেনে, আমাৰ ভিতৰতে থাকে। ইয়াক মানে আজি মুচিলোঁ, 2 দিনৰ মূৰে মূৰে মুচিব লাগে, ধূলি পৰি থাকে নহ'লে। গোটেই ঘৰটোৱে চাফা কৰিম বুলি ভাবিলোঁ আৰু সেইকাৰণে পাতকেইটা মুচি দিলোঁ। চিকচিকাই থাকিলে ভাল লাগে চাই। আৰু এখন হাতেৰে দিগদাৰো হৈছে, মোবাইল ধৰি আছে, এনেকৈ মোচাও দিগদাৰ। আপোনালোকক দেখাই উঠি পিছত মই ভালকৈ মুচিম আকৌ। এই কেইজোপা ইফালে আছে সৰু সৰু টাবত এনেকৈ থৈ দিছোঁ ভিতৰতে, দেখিবও ভাল লাগে, সেউজীয়া সেউজীয়া হৈ থাকে। আৰু এইফালে কাপোৰ ওলাইছোঁ মই, মুগাৰ মেখেলা চাদৰ, কিন্তু মানে মেখেলাখনেই নাই, তাৰে বিচাৰি পোৱা নাই। আৰু ইফালে আছে মিক্স টপযোৰ, এইযোৰ আছে ছেটটো। ভাবিলোঁ যে বিহুৰ ৰীল এটা বনাম, সেইকাৰণে পিন্ধিম আৰু এইযোৰকেই পিন্ধিম, মিক্স টপযোৰে। আৰু ইফালে চাওকচোন, ছোৱালীজনী বিচনাতে গোটেই বজাৰ মেলি লৈছে, মোৰ বস্তুবোৰ ওলাই কেনে তাকেই খেলি থাকে। আৰু ইফালে দেখিছেনে ৰাইজসকল, এই চচৰ বটল, এইটো মই ফেব্ৰিকেৰে এনেকৈ ৰং কৰি দিছোঁ। এইবোৰ কৰি মোৰ ভালেই লাগে, সেইকাৰণে কৰোঁ আৰু সময় পালে, মন গ'লে। আৰু এতিয়া ওপৰফালে এইখিনি খালী সেইকাৰণে এনে